উপন্যাস আবেলিৰ ৰহণ, চতুৰ্থ খণ্ড। ৰঞ্জন শইকীয়া। কেতিয়াবা সময়বোৰ কোনো কাৰণ নোহোৱাকৈ ভাল লগা হৈ পৰে। কোনো কাৰণ নোহোৱাকৈ মনবোৰ বৰ পাতল লাগে। জীৱনৰ পল অনুপলবোৰ অতি মূল্যৱান যেন অনুভৱ হ'ব ধৰে। একো নজনাৰ দৰেই মনটো উৰি গৈ ডাৱৰৰ মাজে মাজে নীলাবোৰৰ সৈতে ধেমালি কৰে। সেই আবেলিৰ পলবোৰে মনটো ফৰকাল কৰি তোলে। আবেলিৰ ৰহণবোৰ গালে মুখে আঁকি ল'বলৈ বৰ মন যায়। ডাৱৰৰ ফাকে ফাকে ধেমালি কৰি ফুৰিবলৈ বৰ মন যায়। ইমান যে মনৰ মাজত শান্তি লাগে নহয়, মানে নিজৰ মনটোকে বুজাব নোৱাৰা হৈ পৰে। এনে সময়বোৰৰ বাবেই জীৱনটো জীয়াই থাকি ভাল লাগে, বুজাব নোৱাৰা খুব ভাল লাগে। আৰু আবেলি তেনে পলবোৰ বিচাৰিয়েই হাবাথুৰি খায়। আবেলিয়ে ফুটপাথত আশাৰে দিনৰ দিনটো বাট চায়। তাইৰ মনত বহু ভৰসা, এটা সময়ত তাইৰ মনৰ আশাবোৰ পূৰণ হ'ব। এদিন তাইৰ হাতৰ চাহৰ কাপতো যাদু হৈ ৰঙীন হ'ব। তাইৰ হাতৰ মিঠাইৰ টুকুৰাবোৰ এদিন হীৰা সদৃশ হৈ পৰিব। তাইৰ সৰুকৈ অৰ্জা দোকানৰ বৈয়ামবোৰৰ পৰাও সপোনবোৰ প্ৰতিফলিত হ'ব। এয়াই জানো নহয় তাইৰ ভৰসা? সকলোৰে ক্ষমতা নাথাকে, মূলধনো নাথাকে আৰু ভাগ্যও নাথাকে যে মনে বিচৰা সপোনবোৰ খুব সহজেই পূৰাব। তাই এতিয়া দুৰ্ভগীয়া, ঘাটি মাউৰা, একেবাৰেই যেন অকলশৰীয়া। কিন্তু তাইৰ মুখত তথাপি এটি আশাৰ হাঁহি। কিছুদিনৰ পৰা আবেলিৰ কথাবোৰেও অনুৰ মনত ৰহণ সানিছে। এয়াইতো মানুহৰ জীৱন, ধৈৰ্যৰ সৈতে জীয়াব লাগে। মানুহে সুখ দুখ সকলোৰে সৈতে যুঁজিব লাগে। দুখেই যেন মানুহৰ জীৱনত কলা অধ্যায়ৰ পাতনি মেলে তেনে কোনো কথা নাই। সুখবোৰেও মানুহৰ জীৱনটো অন্ধকাৰ কৰিব পাৰে। সৎ পথে জীৱনটো সফল কৰিব পৰাটোহে আচল জীৱন। অসৎ পথ সীমাহীন। আজি তাই সৎ পথৰ যাত্ৰী, বাবেই ধীৰ গতিৰ, আৰু তাইৰ মুখৰ হাঁহিত নাই কোনো কৃত্ৰিমতা। এয়াই আবেলি, সাধাৰণ যেন লগা এজনী অসাধাৰণ ছোৱালী, হাজাৰ সপোন বুকুত লৈ ফুৰা এজনী সাধাৰণ যেন লগা সাহসী ছোৱালী। ধন্যবাদ।